Hello everyone, welcome back to my YouTube channel. আজি অসম চৰকাৰ নিযুক্তি পৰীক্ষাৰ বাবে সহায় হোৱাকৈ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন কেইটামান লৈ আহিছোঁ আসাম জিকে ওপৰত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এনেধৰণৰ কোৱেশ্চনবোৰ আগলৈ পাই থাকিব কাৰণে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কোৱেশ্চনটো হৈছে ৰাষ্ট্ৰীয় সংঘৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নিউয়ৰ্ক। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ৰাষ্ট্ৰপতি লোকসভা মনোনীত কৰিব পৰা সদস্যৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 2জন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ৰাষ্ট্ৰপতি ৰাজ্যসভালৈ মনোনীত কৰিব পৰা সদস্যৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 12জন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হীৰাকুণ্ড বান্ধৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 4.8 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ভাৰতৰ দীৰ্ঘতম বান্ধ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ হীৰাকুণ্ড বান্ধ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। তেহেৰী বান্ধৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 265 মিটাৰ 265 মিটাৰ। গংগা নদীৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2510 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি গংগা নদী। কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ভাৰতৰ মুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3.28 মিলিয়ন কিলোমিটাৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল কেইবছৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 5 বছৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। কলকাতাত উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 1862 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। বৰ্তমান ভাৰতবৰ্ষৰ কিমানখন উচ্চ ন্যায়ালয় আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 24খন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি হীৰালাল কানিয়া। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি 30 বছৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কোনখন ৰাজ্যত জৰুৰীকালীন অৰ্থাৎ সংকটৰ ব্যৱস্থা বলবৎ কৰিব নোৱাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল জম্মু আৰু কাশ্মীৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অশোকৰ মূৰ্তি উদ্ধাৰ কৰা প্ৰথম ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ জেমছ প্ৰিন্সেপ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি কিমান চনত মুক্তি কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1986। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বন্দে মাতৰম গীতটো কাৰ ৰচক? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। উদয় প্ৰেৰণাৰ পত্ৰখনৰ কিমান চনত প্ৰস্তুত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1854 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। দ্য হিষ্টৰী অৱ ব্ৰিটিছ ইণ্ডিয়া গ্ৰন্থৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেমছ মিল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ব্ৰাহ্মী আৰু কাৰস্থি লিপি কোনে চিনাক্তকৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি জেমছ প্ৰিন্সেপ। নেক্সট কুৱেশ্যন আছে। প্ৰথমে ভাৰতৰ ইতিহাস কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি জেমছ মিল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কিমান চনত মুম্বাই, কলকাতা আৰু চেন্নাই তিনিখন আধুনিক বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1881 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ। নেক্সট কুৱেশ্যন ভাৰতীয় লোকে ভাৰতৰ ইতিহাস লিখা
প্ৰয়োজনীয়তাক প্ৰথমে কোনে অনুভৱ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বামী বিবেকানন্দ। নেক্সট কুৱেশ্যনটো লৈছোঁ, ইতিহাসৰ হাজাৰটা নাম ভিতৰত অশোকৰ নামটো জিলিকি থাকিব এইষাৰ কাৰ উক্তি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C.H.G. বেলছ। নেক্সট কুৱেশ্যন, এছিয়া গৱেষণা নামৰ সামৰিক পত্ৰিকাখনৰ কেতিয়া ছপা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1788 চনত। দ্য ৰিপাব্লিকা গ্ৰন্থৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্লেটো। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল, হিউমেন নেচাৰ ইন পলিটিক্সৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি. গ্ৰাহাম বেলছ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল, জিঅ'ৰ শব্দৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি. পৃথিৱী। বন্ধুসকল অন্তিমটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ, ভূগোল শব্দটোৰ প্ৰয়োগ কৰা প্ৰথমজন ব্যক্তি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইৰাষ্ট্ৰস্থেনিছ। বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগে নিশ্চয় কমেণ্ট কৰিব বুলি আশা থাকিল।